हेलो गाइस, वेलकम टू सीमांत ब्लॉग। आज आमार गाँव मना हाउस तो गई साजू लो इतना मना हाउस जाओ तो मैं गई एकबार जाए कम चाम कर साजू आम जाओ मना हाउस अपना चाह जाओ और जाओ कसलो अपना मना हाउस देखिम अपना चाह जाओ तो इतना चाहूँ तो आम मना हाउस ইয়াতে স্থাপন হৈছে আমি জানাই মতে তেখেতৰ দেউতাকে যদি আজি এই ৰাস্তাটো আমাক নিদিলে হয় আজি এই অনুষ্ঠানটো ইখিনি পৰ্যায় पानी दिल गाइस पानी दिला टाइम হৈছে ৰু মই নেখলা ए गाइस बेन लगाबो जा 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 दौड़ दौड़ तो पूरा पानी दिला अपना देखो पूरा पूरा पानी दिल देखा एकदम शेष हो लेकिन गाँवर मानु गाँव तो गाँव ना तो लिखितो क्या मारिस নাই আমি ডাইরেক্ট গাঁৱৰ মানুহ গাইছ সেইবোৰ মানুহ আহিব নাই তো আমার গাঁৱত আহি থাকে প্ৰায়ভাগ তবে চব আছে ইউটিউবত যাব কিন্তু ভিডিঅ'টো হাই কৰি দে হাই আমার লোক দেখি নাই আমি যে পানি দিতে চাইছো আপনারাও বেশি একদম সত সত করে দেখে দিয়েছো ব্যাংক পার্টি মারি যাইছে ঢোল ব্যাংক পার্টি সব যাইছে তো এবেগে আমি আহিছো পানী তুলি তো এয়া সকলো মানুহ আহিছে পানী তুলিব তো আপোনালোকে চাই থাকক ভিডিঅ'টো বহুত মানুহ হৈছে এইবাৰ তাৰমানে তো আপোনালোকে চাই থাকক তো এয়া বেংক পাৰ্টিত নাচি নাচি আহিছে সকলোৱে তো ময়ো যাওঁ ভিডিঅ'টো বন্ধ দেখোঁ তো আপোনালোকে চাই থাকক মই অকো অনুভৱকো আপোনালোকৰ ভিডিঅ'টো চাই থাকক চাই থাকিলে আপোনালোকে ইণ্টাৰেষ্ট পাব মনা হাউচৰ কেনেকুৱা ধৰণৰ তাৰমানে তো আমি আহি পালোঁ নদীৰ ঘাট এবেগে নদীৰ ঘাট আছে তো এইপিনে আহি আছে আমি যাই আছোঁ পানী তোলাটো hello guys করিয়া বঢ়িয়া তো এদিকে হাঁহি বুদ্ধি করে আমি পানি তোলা জায়গা আহি পালো ফাইনালি তো আপোনালোক পানী তোলাটো আমি দেখি আছো এদিকে বহুত আহিছে মানুহ আৰু হাঁহি এইবাৰ মজা লাগছে মনা হাউচত এইটো যিটো পানী তোলা চিষ্টেম তাৰমানে এইবাৰ ভাল লাগিছে নে শুনে নহয় এতিয়া আমি নদীৰ ঘাট আহি পালো এটা পানী তোলা হ'ব আৰু তো এদিকে আহিছে তো আপোনাৰ ভিডিঅ'টো চাই থাকক তো এয়া পানী তোলাৰ কাৰণে ব্যৱস্থাটো কৰি আছে দেৱদা আৰু বামুণ তো তাহলে পানী তোলাৰ ব্যৱস্থাটো কৰি আছে এতিয়া পানী তোলা নহ'ব তাৰপিছত আৰু আমি পানী তুলি যাব লাগিব
এই বহুত মানুহ হৈছিলে মানে এতিয়া, তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক। ইয়াতে কিছুমান নিয়ম আছে, নিয়মগিলা কৰি কিনে পানী তোলন কৰিব। তো এয়া বামুণে নিয়মগিলা কৰি আছে। তো এয়াই আৰু মই আৰু বেছি একো নকওঁ, আপোনালোকৰ ভিডিঅ'টো চাওক। তো এয়া আমি পানী তুলি আহি গ'লোঁ আৰু মন্দিৰ এয়া সকলোৱে হাঁহি ফূৰ্তিৰে সকলোৱে আদৰি আনি আছে পানী তোলনটো। তো ভিডিঅ'টো এইটোৱে চাই থাকক। আৰু আহি গ'লোঁ আমি মন্দিৰৰ ফালে, বহুত দোকান হৈছে, তো চাওক ভিডিঅ'টো। আৰু এয়া হ'ল দুপৰীয়াৰ সময়, এতিয়া দেউতাই নৃত্য কৰিছে। তো দেউতাই নৃত্য কৰাটো দেখুৱাব নোৱাৰিম, এইটো নাপায় আৰু দেখুৱাবৰ কাৰণে। তো মই মানুহে দেখি দিছোঁ আৰু বহুত কিমান মানুহ হৈছে, তো দেউতাই নৃত্য কৰাটো নেদেখুৱালোঁ আৰু বেয়া নাপাব। তো আমি খিচাৰি খাব বহি ল'লোঁ। তো খাইছোঁ মই খিচাৰি, খাই লওঁ। তো আপোনালোকে খাই লওক, ভিডিঅ'টো খাই লওক। আমাৰ মনাসা পূজা আছে এই আজিৰ প্ৰথম কাৰ্যসূচীটো। তো এনেকৈ গ'ল, এইটো হ'ল মন্দিৰ। এইটো মন্দিৰ আজি এতিয়া মানুহ এতিয়া খালী হৈ গ'ল, চাওক তো এতিয়া কিমান মানুহ হৈছিল এতিয়া খালী। তো মই ভিডিঅ'টো বনাব টাইম পোৱা নাছিলোঁ, বহুত কাম আছিল, কামটো কৰিলোঁ। গতিকে বিক্ৰী বহুত ভাগৰি গেছি, চব ভাগৰি গেছি, বাগাত দিছি এটা। তো বাই বাই, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।